Good evening everyone. আপোনালোকক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু এতিয়া হৈছে পূজা বতৰ আৰু আপোনালোকক সকলোকে দুৰ্গা পূজাৰ বহুত শুভকামনা থাকিলে আৰু এতিয়া আমি পূজা বুলি মেলা চাব গৈ আছো আৰু আপোনালোকক দেখাম কোন গৈ আছো তো এই ব্লগটো চাই যাব কাৰণে ও মুখখন দেখাই দে তহতি ওই ওই গুন্ডা গীতা কোনেও নেদেখাইবি মুখখন এটো হৈছে আমাৰ ড্ৰাইভাৰ ওই ড্ৰাইভাৰ এটো আৰু এতিয়া আমি উলাই গৈ দেখিছো সাগে এগৰাকী আৰু এইজনী নতুন প্ৰাণী লগত হৈ বহিছে এ আমি গৈ আছো আপোন এনজয় কৰিম বহুত আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব আমি মেলা পাই গলো আৰু গাড়ীখন ৰাখি লৈ আমি এতিয়া খুচকাৰি গৈ আছো ইহঁতি দুটাও বহি ললে ইয়া দেখি বিখাই গল আমাৰ সবৰি ঘুৰিলো কেনেকা লাগিলে বঢ়িয়া হল নাই তো পিন্ধি ললি এয়া বাইদে খাৰু পিন্ধি লৈছে ফুটাব এতিয়া ডাইৰেক্ট নিচানা কি কৰিলি হৈছে মেলাপা মানে ওলাইছো আৰু নেক্সট টাৰ্গেট আৰু এখন সোমাম তো এই আমাৰ বাবুৱে এক টুপুলা জেলেবি লৈ লৈছে ছোৱালীৰ কাৰণে ৰাস্তাত দিব বোলে ও বাইদেউ তোৰ কেনেকুৱা লাগিলে অনুভৱটো ক কেনেকুৱা লাগিলে ভাল লাগিলে মজা নে মজা কত উঠিলি কৈ দে হাইকতে উঠিলে মজা লাগিলে গাড়ীত জেলেবি মেলি লৈছো আৰু এয়া পল্টন এইটো আমাৰ জেলেবি কিনি অনা মানুহটো গৰম পুৰা তই হয় নেকি এতিয়া ময়ো খাই লওঁ পূজা বুলি ক'লে জেলেবিটো মেইন আৰু আমি বেডেটি ফালে পূজা চাবলৈ গৈ আছোঁ বেডেটি চেণ্টাৰ বেডেটি বাগান চাইডে তো এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ চাই থাকিব এতিয়া আমি ওচৰৰ বেডেটি বাগানলৈ আহিছোঁ এয়া তাৰ পৰা আহিলোঁ ইয়াত সোমাইছোঁ
আমি ঘৰলৈ ৰাওনা হৈ আছোঁ বহুত ভিৰ আছিলে ইমান নাচালোঁ কাৰণ আওক চবেই জেলেবি খাই খাই জেলেবি হৈ আহিছে মুখখন এইগৰাকীয়ে চানা খায়ে আছে ঐ চুকৰি পাই গ'লোঁ আৰু বেছি দেৰি নাথাকিলোঁ আৰু এয়া ব্লগটো শেষ কৰিছোঁ আৰু ভাল লাগিলে আপোনালোকে আমাৰ পূজা চাব আহিব মেলা চাবলৈ আৰু এতিয়া বাই বাই